নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টি শেষলৈকে চাব আৰু যদি ভাল লাগে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত কোনোবা নতুন হয় তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পথাৰত কাম কৰি আছে, তেওঁলোকৰ কাৰণে অকণমান চাহ বনাই লওঁ। এয়া চাহ ৰেডি হৈ গ'ল, এতিয়া মই পথাৰত যাওঁ, বলক আপোনালোককো দেখাওঁ। এতিয়া পথাৰলৈকে যাওঁ, তাত গৈ দেখাম। আপোনালোকক এটা বস্তু দেখাওঁ ৰ'ব, বেক কেমেৰা কৰি। তাই মানে মই যোৱা দেখা পাই বোলে তাই যাব ওলাইছে। এয়া পথাৰত গৈ আছোঁ। এয়া মা, এয়া মানুহজন আৰু এয়া দেউতা। ইয়াতে গোটেইবোৰে এয়া সৰিয়হ উঠাই আছে, লগতে ময়ো অলপ উঠাব চেষ্টা কৰিছোঁ। ইমান ভালকৈ পৰা নাই, তথাপিতো মাৰ পৰা শিকিছোঁ আৰু অলপ। আইতা আছে, বৰমা আছে, আমাৰ অগি আছে, পতেতা আছে। এয়া কাৱৈ মাছ আছে। লোকেল কাৱৈ মাছ। ঠাণ্ডা মাছ নাই ইয়াতে, লোকেল কাৱৈ মাছ। ঠাণ্ডা মাছটো নুঠে ইমান পুতুককে। মাছ ওলাই মানে জালৰ পৰা এটা এটাকে ওলাই আছে, বহুত বিন্ধে। আইতাই ধুনীয়াকৈ ওলাব জানে, ইমান ধুনীয়াকৈ ওলাই দিয়ে আইতাই। অলপ সময় নাথাকিলে পাই মানে ইমান হাল্লা কৰে। এইজনী চাওক, আমাৰ পুখুৰীত ইমান বগলী পৰিছে আৰু পানী আহিছে, গোটেই মাছ খাই দিয়ে। খাই দিয়াৰ কাৰণে কিবা দেউতা ফান পাতিছিল, কিন্তু ফান বগলীতে পূৰা গম পোৱা হৈ গ'ল। এতিয়া কিবা ঔষধ আনিছে, এই এনেকুৱা সৰু সৰু মাছত ঔষধ দি পেলাই বগলীবিলাক ধৰিব। আৰু এইখিনি মাছ বেছি হৈছিল, হোৱাৰ কাৰণে মই এইখিনি ৰাখি দিছোঁ। বাকী তাতে দিয়াটো আপোনালোকক দেখাই আছোঁ। আজি ৰাতিপুৱা বগলী আহিছিল, মই খিৰি দিছোঁ। এয়া এতিয়া বস্তুখিনি যে দেখাইছিলোঁ সেইখিনি এতিয়া মাছত ভৰাই পেলাই কৰিব। এয়া
পড়াইছে উই নাহিব ওচৰত প্ৰয়োজন নাই এইটো এনেকুৱা কৰিব নাপায় জীৱ হত্যা মহাপাপ কিন্তু উপায় নাই ইমানবোৰ মাছ 19,000 মাছ আছে ইয়াতে যদি মাছবিলাক বগলীয়ে খাই দিয়ে আমাৰ এইটো লোকচান হ'ব সেইকাৰণে উপায় নাই আৰু এতিয়া এনেকুৱা কৰিম আৰু চাওচোন কিমান বগলী মৰে আজি মই প্ৰথম দেখা পাইছোঁ মই এয়া এনেকৈ দিয়া আনকি এই পয়জনটো মই দেখা নাছিলোঁ আগত নামেই শুনা নাছিলোঁ প্ৰয়োজন বস্তুটোই বেয়া ইয়েস উপায় নাই আসলে খাবা আমাৰ টিকলো স্কুলৰ পৰা আহিল আজি এক্সাম আছিল আজি নহয় ফাইনেল এক্সাম আছিলে তাই এক্সাম দি আহিছে এতিয়া পেপাৰৰ পৰা চাই হাজমোলা দিছে সেইটো টিকলো পেপাৰ কি পেপাৰৰ পৰা চাই লিখি তুমি কৈ দিয়া কেনেকুৱা হৈছে তোমাৰ এক্সাম ভাল ভাল হৈছে ভালকৈ লিখিছা নম্বৰ এই আর গালবাদি দেখছে হা গালবাদি দেখছে আমাৰ মাইনা এতিয়া ৰাইমছ মাতিব দেই মাতি দিয়া Radux are bidding on that is they will there spring cow is all they say from corner of their duty up before the break of day and up to late at night for they must never be less strong. বাহ বাহ ইমান ধুনীয়াকৈ মাতিছে বাহ বাহ তাই পাৰে কিন্তু তাই মানে গুৰুত্ব নিদিয়ে তাৰ কাৰণে মাকে অলপমান ধাপটুপ দি দিয়ে পিঠিত কিন্তু জানে পঢ়িব আজি এক্সাম নামটো কি এই বস্তুটোৰ প্ৰয়োজনটো ফৰাডন মানে কি অকল এনেকৈ মাছটোত ইটো সোমাই দিলে এতিয়া বগলীটো যদি মাছটো খায় মাছটো মানে বগলীটো মৰি যাব ইয়েছ চাওঁ তেতিয়াহ'লে কেইটা মৰে এইটো বস্তু এইবিলাক বস্তু একদম জিলিকি আছে পাথৰৰ নিচিনা সৰু সৰু ব্লু কিন্তু মানে ইয়াতে কিবা বেগুনীয়া বেগুনীয়া নিচিনা দেখা পাইছে এইকেইটা এয়া পয়জনখিনি দিয়া মাছকেইটা এতিয়া দি এতিয়া এইকেইটা কেনেকৈনো লগাই আপোনালোকক দেখাই আছোঁ এয়া নি আছে তলত পানীত তাৰপিছত কেনেকৈনো দিয়ে পানীবিলাক একদম সেউজীয়া সেউজীয়া হৈ গৈছে আৰু এয়া চাওক কেনেকৈ দিছে এয়া মাছটো লৈছে বেলেগ মাছে খাই দিয়ে নেকি ওপৰত দিছোঁ সেইকাৰণে এতিয়া বেলেগ জেগাত যেতিয়া বগলী ধৰা মানে মৰিব আৰু তেতিয়া আপোনালোকক দেখাম মৰে নে নমৰে কেইটা মৰে এনেইতো বহুত বগলী আহে চাওঁ এতিয়া আহে নে নাহে আৰু আমাৰ হাঁহ বহুত আছে হাঁহকেইটা আমি সোমাই থৈ দিলোঁ গঁৰালত নহ'লে আকৌ হাঁহকেইটা খালে হাঁহে মৰি যাব এনেই এইবাৰ বেমাৰ লাগি পেলাই বহুত মুৰ্গী মৰিছে আমাৰ বহুত আছিল 30টাৰ ওপৰত আছিলে গোটেই মৰি গ'ল এতিয়া হাঁহকেইটা সেইকাৰণে থৈ দিছোঁ এয়া ইয়াতে এইবাৰ এইটো জেগাত দিলে আকৌ এইটো জেগাত দি আছে এডাল বাঁহত এডাল দি থৈ দিয়া নহ'লে দেখাই নাপাব এডাল এনেকুৱা জোং বাঁহ এডাল উঠাই পেলাই তাতে দি থৈ দিয়া নহ'লে দেখাই নাপাব মাছটো ইমান সৰু সৰু মাছ দিছে ক'ততো দেখা পাব এই ইয়াৰ পৰা দি গৈছে এইটো দিলে তাৰপিছত সেইখিনিত দিলে আকৌ তাত দিব গৈছে 4টা হ'ল অঁ 1 2 3 4টা হ'ল মই একেবাৰে মাটিত বহি লৈছোঁ দেখা নাপাওঁ নহ'লে মই মানে কেমেৰাটো মোৰতো ষ্টেণ্ড নাই এনেকৈ হাতেৰে ধৰি সেই তাত দিছে মাছবিলাকে ঘূৰাই আছে বহুত বেছি হৈছে এতিয়া আমি উঠি গ'লে চাগে বগলীকেইটা আহিব এইখিনি দিয়া হৈ লওক তাৰপিছত আমি যাওঁ আৰু যদি বগলী মৰে আপোনালোকক দেখাম মই
এয়া দেউতাই এইবিলাক ৰাখিছে বগলী, এইবিলাকত বগলী মৰে বোলে, নহ'লে দেখা নাই এদিনো, আজি এইডাল চুই দিলে গোটেই নিজৰ গাতে লাগে বোলে, সেইকাৰণে আকৌ এইডাল এনেকৈ গোটেই চাইডে চাইডে লগাই দিছে।